कर सकते हैं। सरस्वती पूजा हाय से हाय हाय वो खोलू के दुनिया दुनिया साली सा নমস্কাৰ মই খ্যাতি লক্ষ্মী স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ আহক মোৰ ভিডিঅ'টিৰ জৰিয়তে উপভোগ কৰো 2024 বৰ্ষৰ সৰস্বতী পূজা पैसो दुनिया दुनिया साली सा আমি হ্যান্ডিক গৈ আছো গাইস পূজাৰ আৰম্ভণি কৰিছো হন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা হেণ্ডিক গাৰ্লছ কলেজে খুব সুন্দৰকৈ পূজাখন আয়োজন কৰিছে এয়া মোৰ লগত আছে সৃঞ্জনা বা আৰু এয়া শ্ৰুতি বা পূজাৰ খুব সুন্দৰ পৰিৱেশ মই কটনৰ হয় হেণ্ডিকৰ ষ্টুডেণ্ট আছিলোঁ আগত ভাল লাগিছে খুব ধুনীয়া লাগিছে আহি পেলাই হয় আপোনাৰ কিবা প্ৰিপাৰেচন নাই ভেলেণ্টাইন মোৰ নাই তেনেকুৱা কোনো প্ৰিপাৰেচন নাই এবাৰ ডেক'ৰেশ্যনখিনি খুব ভাল লাগিছে আৰু পূজা চলি থকাৰ মাজতে দুই এটা নিউজ চেনেলৰো সন্মুখীন হ'লোঁ আৰু এইফালে আমি এতিয়া খাবলৈ লৈছোঁ চাহ আমাক ইমান আগ্ৰহেৰে চাহকাপ খুৱাই পঠোৱাৰ বাবে হন্দিকৈ ছোৱালী মহাবিদ্যালয়লৈ বহুত বহুত ধন্যবাদ হেণ্ডিকৰ পৰা ওলাই এইবাৰ আমি উপস্থিত হৈছোঁহি আমাৰ কটন বিশ্ববিদ্যালয়ত হাই খ্যাতি কেনেকুৱা লাগিছে পূজা বঢ়িয়া বঢ়িয়া আমাৰ 5 নম্বৰ বছৰ কটনত এবাৰ কটনত শিক্ষাৰ্থী হিচাপে অন্তিম গতিকে বহুত ভাল লাগিছে গোটেই ডিপাৰ্টমেণ্টৰ পূজাবোৰ চাইছোঁ ব্লগাৰ আৰু শ্বুটিং লগ পাইছোঁ নমস্কাৰ আজি আমি কটনত সৰস্বতী পূজা উপভোগ কৰিবলৈ আহিলোঁ কটনৰ সৰস্বতী পূজা আৰু কটনৰ সৰস্বতী মা কিন্তু সকলোৱে ডাঙৰ ন প্ৰথম মই ব্লগৰ বস্তু হাই কম হাই
নোখোৱা কি মানুহ তোমাৰ কি ধুনীয়া ধোৱা ওলাইছে চোৱা চাই দিয়া নেকি বস্তুটো নাই চা এইবাৰৰ সৰস্বতী পূজা ইমানতে অন্ত পৰিল ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ